কথা পাতিম AUMৰ বিষয়ে ইংৰাজীত যেটোক কয় AUM AUM অসমীয়াত AUM এই বিষয়টোৰ ওপৰত কথা পাতিম এই AUM যেন বা নাদ যেটো নাদ বুলিও কয় নাদ ধ্বনি ইয়াক কেনেদৰে সিদ্ধি কৰিব পাৰি চাওক বন্ধুসকল যিসকল এই ৰাস্তাত আছে আধ্যাত্মিক ৰাস্তাত আছে তেওঁলোকে এই বিষয়টো অলপ চলপ জানে সো মোৰ অনুভৱত ক'বলৈ গ'লে মই কেনেদৰে এই নাদ সিদ্ধি কৰিলোঁ এই বিষয়ৰ ওপৰত মই আজি দুআষাৰমান ক'ম সো ফাৰ্ষ্ট অফ অল মই এই বিষয়টো একো বুজি পোৱা নাছিলোঁ প্ৰথম অৱস্থাত নিজৰ মনটোনো কেনেদৰে পঢ়িব পাৰি নিজক মনটোক কেনেকুৱা পৰিস্থিতিত কেনেদৰে ৰাখিব পাৰি এইবোৰ মই বুজি পোৱা নাছিলোঁ একো বুজি পোৱা নাছিলোঁ বহুত খেলিমেলি হৈছিলে যেতিয়া বুজি পোৱা নাছিলোঁ তেতিয়া খং উঠিলে খংটো কণ্ট্ৰল কৰিব নোৱাৰিছিলোঁ কেতিয়াবা হয়তো বেয়া লাগিলে বেয়া লগা সময়খিনি কণ্ট্ৰল কৰিব নোৱাৰিছিলোঁ কিন্তু এতিয়া কেনেদৰে মই পৰা হ'লোঁ সো ফাৰ্ষ্ট অফ অল আমি মেডিটেশ্যন যাক কয় ধ্যান এইটো অলপ চলপ শিকিবই লাগিব কাৰণ একেবাৰে বেছিক মেডিটেশ্যনটো যদি আমি নিশিকোঁ তেতিয়াহ'লে এই নাদ সিদ্ধিয়ে হওক বা যিয়ে নহওক এই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিলে তাত কোনো অৰ্থ নাথাকিব সো আজি মই কেনেদৰে আৰম্ভ কৰিছিলোঁ তাৰ বিষয়ে দুটামান কম কথা মই ফাৰ্ষ্ট এনে জাষ্ট যিকোনো জেগা এডোখৰ চিলেক্ট কৰিছিলোঁ জাষ্ট বহিছিলোঁ কিন্তু সেইখিনি সময়ত মোৰ এটা হেৰি আছিলে কি বাহিৰৰ পৰা মোক যাতে কোনো ধৰণৰ বাহ্যিক কথা বাৰ্তাই বা বাহ্যিক কোনো চাউণ্ডে মোক টাচ কৰিব মানে মাইণ্ডত হেৰি কৰিব নোৱাৰে এফেক্ট কৰিব নোৱাৰে যেতিয়া মই ধ্যানত বহিছিলোঁ মই কাণত কপাহ আৰ প্লাগো কিনিব পাৰে আপোনালোকে আৰ প্লাগ লগাই গৈছিলোঁ আৰ প্লাগ লগাই মই ফাৰ্ষ্ট মেডিটেশ্যনটো আৰম্ভ কৰিছিলোঁ শিকিছিলোঁ সো তেনেদৰে আৰম্ভণি হৈছিলে মেডিটেশ্যন শিকা আৰ প্লাগ লগাই কাহানিবা ফূৰ্তিতে দুদিন বহি আছিলোঁ দুদিন নহয় কাহানিবা 2 মিনিট বহি আছিলোঁ কাহানিবা 5 মিনিট কাহানিবা 10 মিনিট জাষ্ট আৰ প্লাগ লগাম বহি থাকোঁ প্ৰথমে বহিব নোৱাৰিছিলোঁ বহুত কষ্ট হৈছিলে প্ৰথম অৱস্থাততো মানে মাইণ্ডে আপোনাক বহি থাকিব নিদিয়ে একেডোখৰ জেগাতে মাইণ্ডৰ কামেই সেইটো মাইণ্ডে আপোনাক কেতিয়া বহি থাকিব নিদিয়ে আপোনাক যি দি কিছুমান চিন্তা আনি উঠাই পঠাবলৈ মন কৰিব সো ফাৰ্ষ্ট তেনেদৰে আৰম্ভ কৰিছিলোঁ তেনেদৰে আৰম্ভ কৰি অলপকৈ এটা চাউণ্ড নীৰৱতাৰ শব্দ বুলি যাক কয় অসমীয়াত ইংলিছত চাউণ্ড অফ চাইলেন্স সেই শব্দটো অট'মেটিকলি মোৰ কাণত আহিবলৈ আৰম্ভ হৈছিলে যিটো পাছত উপলব্ধি কৰিলোঁ যেতিয়া মই কিছুমান পুথি পঢ়িলোঁ আধ্যাত্মিক পুথি আৰু কিছুমান আধ্যাত্মিক ব্যক্তিৰ সংস্পৰ্শত থাকিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া গম পালোঁ যে সেইটো নাদ অনাহত নাদ বুলি যাক কয় ওম বাইবেলত যি আছে যে আমাৰ যিখন ভগৱত গীতা তাতো আছে যে ওমৰ পৰা সকলো আৰম্ভণি ওম কোনো শব্দ নহয় অস্তিত্বৰ প্ৰথম যিটো ভাইব্ৰেশ্যন যিটো প্ৰথম ধ্বনি সেইটোৱে হৈছে ওম আৰু এই ওম ধ্বনিটো মোৰ সিদ্ধি হৈছিলে মই গম পোৱা নাছিলোঁ যে এইটো সিদ্ধি
যেতিয়া মোৰ ওম ধ্বনি সিদ্ধি হ'বলৈ আৰম্ভ হ'ল, মই যেতিয়া অকলশৰে থাকোঁ বা য'তে নাথাকোঁ, প্ৰথম অৱস্থাত এই ওম নীৰৱতাৰ শব্দ যাক কয়, এইটো মোৰ কাণত অট'মেটিকলি ভাঙিবলৈ আৰম্ভ হ'ল। প্ৰথম অৱস্থাত মই বহুত ভয় খাই গ'লোঁ যে কি হৈছে মোৰ লগত। যিকোনো জেগাতে যাওঁ, য'তেই যাওঁ, কোনো শুনক, কিবা এটা চাউণ্ড হ'বলৈ হ'লে দুটা বস্তুৰ টাচ হ'ব লাগিব, তেতিয়াহে এটা শব্দ উৎপন্ন হয়। বাট এই ওম যিটো ধ্বনি, এইটো কোনো টাচ নালাগে তাক। চ' বাইবেলত কোৱাৰ দৰে প্ৰথমে এটা শব্দ আছিলে, চ' ভগৱত গীতাতো আছে যে প্ৰথমে এটা শব্দ আছিলে, সেই শব্দটোৰ পৰা সকলো উৎপত্তি। বিভিন্ন ধৰণৰ গ্ৰন্থত বেলেগ বেলেগ আকাৰত আছে। চ' তেনেদৰে মই এনেকৈ থাকোঁতেই মই ইউটিউবত এজন মানুহৰ ভিডিঅ'ত পালোঁ, সকলোৱে পৰিচিত নাম তেখেত, সন্দীপ মহেশ্বৰী। তেখেতৰ এটা ছেশ্যন পাইছিলোঁ মই, বেচিক মেডিটেশ্যন ছেশ্যন। তাত তেখেতে কৈছিলে যে আৰপ্লাগ লগাই বাহিৰৰ যিখিনি আমনিদায়ক শব্দ, সেই শব্দখিনি ভিতৰত নোসোমোৱাকৈ এটা আৰপ্লাগ লগালে আমি লাহে লাহে এই ওম ধ্বনিটো আমাৰ শুনিবলৈ পাওঁ আমি। চাউণ্ড অফ চাইলেঞ্চ বুলি যাক কয়। তাৰ পাছত মই বহুত চাৰ্চ কৰিলোঁ, ইউটিউবতো চাৰ্চ কৰিলোঁ, গুগলত বহুত চাৰ্চ কৰিলোঁ, বাকী নিজেও যিমানখিনি জানো সিমানখিনি মানুহৰ লগত আধ্যাত্মিকভাৱে জীৱন যাপন কৰা মানুহৰ লগত সংস্পৰ্শত থাকিবলৈ চেষ্টা কৰিলোঁ। তাৰপাছত লাহে লাহে গম পালোঁগৈ যে এইটো এটা সিদ্ধিয়ে হয়, যিটো ওম বুলি কয়, ওম সিদ্ধি। তাৰপাছত মোৰ জীৱনটো চেঞ্জ হৈ থাকিলে। জীৱন চোৱাৰ মানসিকতা, জীয়াই থকাৰ মানসিকতা সকলো সলনি হৈ থাকিলে। যিটো ল'ৰা ফাৰ্ষ্ট কেৱল আত্মকেন্দ্ৰিক চিন্তাত ব্যস্ত আছিলে সকলো ক্ষেত্ৰতে, চ' এটা মাইণ্ডটো মানে এক্সপাণ্ড হ'বলৈ আৰম্ভ কৰিলে। তাৰপাছত চ' নাথ সিদ্ধি হোৱাৰ পাছত বিশেষকৈ যেতিয়া মানুহ যিসকল আগ্ৰহী সেইসকলৰ কথা কৈছোঁ মই, অকণমান সময় যদি ধৰি লওক শান্ত পৰিৱেশত থাকে, তেতিয়াহ'লে এই নাথ সিদ্ধিটো সোনকালে হয়। এই সিদ্ধিটো হোৱাৰ পাছত এনেকুৱা হয় যে আমাৰ মাইণ্ডটো, এইটোতে সকলো না, গোটেইটো আপোনাৰ লাইফটো চলাই থাকে। কি হয়, মাইণ্ডত উঠি থকা চিন্তা, ভাৱনা, ফিলিংছ, ইম'শ্যন, এই সকলোবোৰ যদি এটা পজ দি দিয়া যায়, পজ দি পিনি চোৱা যায়, তৎক্ষণাত মানে ধৰিব পৰা যায় কেনেকুৱা ধৰণৰ চিন্তা মোৰ মনত উঠি আছে, কাৰোবাক দেখিলে কেনেকুৱা ধৰণৰ ফিলিংছ আহে, চিনাকি মানুহ দেখিলে কেনেকুৱা ফিলিংছ আহে, অচিনাকি মানুহ দেখিলে কেনেকুৱা ফিলিংছ আহে, লেডিজ দেখিলে কেনেকুৱা ফিলিংছ আহে, জেন্টছ দেখিলে কেনেকুৱা ফিলিংছ আহে। চ' সেইখিনি মানে কি, এইটো সিদ্ধি হোৱাৰ পিছত মানুহৰ সেই মানে আত্মকেন্দ্ৰিক ভাৱবোৰ, এইটোক অহংকাৰ বুলি কয়, সেইটো ডিজল্ভ হ'বলৈ আৰম্ভ হৈ যায়। পৃথিৱীখন চোৱাৰ এটা মানে বহল দৃষ্টিকোণ আহি যায়, আৰু তাৰ পাছত সকলোবিলাক মানে কি ক'ম, বুজাব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ মই, মানে কেনেকুৱা এটা ফিলিংছ আহি যায় যে কিবা, মই সেইটো আপোনালোকক বুজাব নোৱাৰিম। মই এতিয়া যিটো অনুভৱত থাকে মোৰ,
লাইফৰ